Sri and I am here with you to discuss about class 10 poem Animals by Walt Whitman. Walt Whitman was an eminent American poet. Walt Whitman কোন আছিল এজন বিখ্যাত আমেৰিকান পোয়েট আছিল. He was also a journalist আৰু তেওঁ এজন কি আছিল সাংবাদিকো আছিল. Walt Whitman এজন পোয়েট হোৱাৰ উপৰিও এজন সাংবাদিকো আছিল. Walt Whitmanক আমেৰিকাৰ এজন most influential আৰু best poet হিচাপে জনা যায়. Walt Whitmanৰ Leaves of Grass নামৰ ভাৰ্ছ কালেকশ্যনখনক আমেৰিকান লিটাৰেচাৰৰ লেণ্ডমাৰ্ক বুলিও কোৱা হয়. So, এতিয়া আমি কাৰ বিষয়ে গম পালো এনিমেলছ পোয়েমৰ পোয়েট Walt Whitmanৰ বিষয়ে গম পালো. So, এতিয়া আমি কিহৰ বিষয়ে ডিসকাস কৰিম themes and background of the poem. The poem Animals is from his work Song of Myself in the Leaves of Grass. Animals poemটোত পোয়েটে কিহৰ লগত তুলনা কৰিছে এনিমেলছ বিলাকক প্ৰশংসা কৰিছে আৰু এনিমেলছ বিলাকক মানুহৰ লগত কম্পেয়াৰ কৰি মানুহতকৈ শ্ৰেষ্ঠ বা ভাল বুলি বৰ্ণনা কৰিছে. পোয়েটে এনিমেলছ বিলাকৰ লগত থাকিব বিচাৰে আৰু এনেকুৱা এটা জীৱনৰ অভিজ্ঞতা ল'ব বিচাৰে যিটো জীৱনত কোনো ধৰণৰ কি নাথাকে কম্প্ৰমাইজ নাথাকে দুখ নাথাকে বা অপৰাধবোধ নাথাকে. Walt Whitmane কি কৰিছে এনিমেলছ বিলাকক মানুহতকৈ কিমান ভাল তাক প্ৰেজ কৰিব বিচৰা নাই কিন্তু হিউমেনছ বিলাকৰ লগত কম্পেয়াৰ কৰি এনিমেলছ বিলাকৰ নেচাৰ যে মানুহতকৈ ভাল সেই কথাটো হাইলাইট কৰিব বিচাৰিছে. সো আহা আমি এনিমেলছ নামৰ পোয়েমটোৰ ফাৰ্ষ্ট ষ্টেঞ্জাটো ডিসকাস কৰো. I think I could turn and live with animals. They are so placid and self-contained. I stand and look at them long and long. So, the meaning of the word placid is quiet. Placidor অৰ্থটো কি হয় শান্ত. Self-contained মানে কি in full control of self. নিজৰ মাজত থকা আৰু নিজকে কি কৰিব পৰা কন্ট্ৰোল কৰিব পৰা. The poet says that he wants to live in the world of animals. Walt Whitman এজন কি হয় মানুহ হয় আৰু তেওঁ কি কৰিব বিচাৰিছে মানুহ হৈ এনিমেলছৰ মাজত থাকিব বিচাৰিছে. ইয়াৰ ৰিজনটো কি তেওঁ এনিমেলছৰ ৱৰ্ল্ডখনক কি কৰিছে মানুহৰ ৱৰ্ল্ডতকৈ বেছি ভাল বুলি ভাবিছে. বিকজ ৱাল্ট হুইটমেনৰ মতে এনিমেলছৰ ৱৰ্ল্ডখন হিউমেনছ বিংছতকৈ বেছি ভাল হয়. পোয়েটে আৰু কৈছে যে মানুহতকৈ এনিমেলছবোৰ বেছি ঠাণ্ডা হয় আৰু সিহঁত কি হয় নিজৰ মাজতে ব্যস্ত থাকে. কিন্তু আমি মানুহবোৰ কি হয় বস্তুবাদী হয় আৰু পৃথিৱীখনত আমি কি কৰোঁ ৱৰ্ল্ডলি থিংছ বিলাকৰ পাছত আমি যেনেকৈ দৌৰি থাকোঁ এনিমেলছ বিলাকৰ তেনেকুৱা কোনো ধৰণৰ কম্পিটিশ্যন নাথাকে আৰু এনিমেলছবোৰ মানুহতকৈ বস্তুবাদীও নহয়. তেওঁৰ মেইন পইণ্টটো কি হৈছে যে মানুহ আৰু এনিমেলছৰ মাজত কম্পেয়াৰ কৰিছে আৰু মানুহতকৈ যে এনিমেলছবিলাক বেছি ভাল হয় সেই কথাটো বুজাব বিচাৰিছে.